নমস্কাৰ বন্ধু বান্ধৱীসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল এলেক্স ইনফো। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম IASৰ বিষয়ে আৰু ইয়াৰ ফুল ফৰ্ম হৈছে ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ। তো আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম যে IAS কি হয় আৰু ইয়াৰ প্ৰয়োজন কিয়, IAS অফিচাৰে কি কাম কৰে আৰু ইয়াৰ আৰম্ভণি ভাৰতত কেতিয়া আৰু কিয় হৈছিল। এই প্ৰশ্নবোৰৰ উত্তৰ দিয়াৰ আগতে আপোনালোকক মই এটা কথা কওঁ যে আপোনালোকে যদি হ'ব খুজিছে IAS, তেনেহ'লে কৈ দিয়ক এই প্ৰেম বোলা বস্তুটো চেছ। তো বলক দেৰি নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি চাম যে IAS হয়নো কি। তো IASৰ ফুল ফৰ্ম হ'ল ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ, যাক অসমীয়াত ভাৰতীয় প্ৰশাসনিক সেৱা বুলি কোৱা হয়। IAS অফিচাৰ এজনে চেণ্ট্ৰেল ইণ্ডিয়ান গভৰ্ণমেণ্টৰ ভিতৰত কাম কৰে। আমাৰ দ্বিতীয় প্ৰশ্নটো হ'ল যে IAS অফিচাৰ এজনৰ কাম কি। আপুনি যদি এতিয়ালৈ মোৰ ভিডিঅ'টো চাই আছে, দেন লাইকটো কৰি দিব। IAS অফিচাৰ এজনৰ মেইন কাম হ'ল পাৰ্লামেণ্টত বনোৱা পলিচিসমূহ মুকলি কৰোৱা। IAS অফিচাৰ জবৰ আৰম্ভণি হয় এজেণ্ট SDMৰ পৰা। মানে সকলোতকৈ প্ৰথমে যিবোৰ IAS অফিচাৰ হয় সিহঁত সকলোৱে ডিভিজনেল মেজিষ্ট্ৰেটৰ ৰূপত জইন কৰে। তাৰে কিছু বছৰ পিছত সিহঁতক DM অৰ্থাৎ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট বনোৱা হয়। দেন তাৰ পিছত প্ৰমোশ্যন হয়, সিহঁত ষ্টেট ছেক্ৰেটাৰী হয় আৰু যিটো IAS পোষ্ট সেইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ভিতৰৰ মিনিষ্ট্ৰীত ছেক্ৰেটাৰীৰ হয়। আমাৰ ইয়াত যিমানবোৰ মিনিষ্ট্ৰী আছে বা যিমানবোৰ ডিপাৰ্টমেণ্ট আছে সিহঁতৰ দুটাই হেড থাকে। এটা হ'ল পলিটিকেল হেড আৰু দ্বিতীয়টো হ'ল এডমিনিষ্ট্ৰেটিভ হেড। পলিটিকেল হেড হ'ল যিজন ব্যক্তিক জনসাধাৰণে সেইখিনি ঠাইৰ বাবে বা সেইখিনি কামৰ বাবে নিযুক্তি দিয়ে, আৰু এডমিনিষ্ট্ৰেটিভ হেড সাধাৰণতে IAS অফিচাৰবোৰেহে হয়। তো মই আপোনালোকক ক'লোৱে যে IAS অফিচাৰ কি হয় আৰু IAS অফিচাৰ এজনৰ কাম কি। তো এতিয়া আমি আলোচনা কৰিম যে ভাৰতত IAS অফিচাৰৰ প্ৰয়োজন কিয় হয়। তাৰ কাৰণে আমি কিছু বছৰ পিছলৈ যাব লাগিব। ইয়াৰ আৰম্ভণি হয় 1854 চনত। ভাৰতৰ ভিতৰত চিভিল ছাৰ্ভিচ এক্সামৰ আৰম্ভণি হৈছিল 1854 চনত। ইষ্ট ইণ্ডিয়া কোম্পানীৰ কাৰণে অসামৰিক কৰ্মচাৰী কোম্পানীৰ পৰা লোৱা হৈছিল আৰু তাৰ পিছত সিহঁতক লণ্ডনৰ হেলিবেৰী কলেজত ট্ৰেইনিঙৰ কাৰণে পঠোৱা হৈছিল আৰু ট্ৰেইনিং সম্পূৰ্ণ হোৱাৰ পিছতহে সিহঁতক ভাৰতলৈ লৈ অহা হৈছিল। আৰম্ভণিতে ভাৰতত চিভিল ছাৰ্ভিচ এক্সামৰ কাৰণে মিনিমাম বয়স হ'ব লাগিছিল 18 বছৰ আৰু মেক্সিমাম বয়স হ'ব লাগিছিল 23 বছৰ। অৰ্থাৎ যিবোৰ ব্যক্তিৰ বয়স 18ৰ পৰা 23 বছৰৰ ভিতৰত আছিল সিহঁতেহে চিভিল ছাৰ্ভিচ এক্সাম দিব পাৰিছিল। যাতে বেছিভাগ ভাৰতীয় মানুহে পৰীক্ষাটো দিব নোৱাৰে, তাৰ কাৰণে এই পৰীক্ষাটো আৰম্ভণিতে লণ্ডনত পাতিছিল। ভাৰতীয়সকলে লণ্ডন যাব নোৱাৰাৰ কাৰণে বেছিভাগ চিভিল ছাৰ্ভিচ ইংৰাজসকলে হৈছিল। ইংৰাজসকলে চিভিল ছাৰ্ভিচ হোৱাৰ আন এটা কাৰণ হ'ল এই এক্সামত ইংৰাজসকলৰ মাৰ্ক ঠিকেই দিয়া হৈছিল, কিন্তু ভাৰতীয়সকলৰ মাৰ্ক কৰ্তন কৰা হৈছিল যাতে ভাৰতীয়সকলে এই পৰীক্ষাটোত পাছ কৰিব নোৱাৰে। কিন্তু এই সকলোবোৰৰ পিছতো ৰবীন্দ্ৰনাথ টেগৰৰ ডাঙৰ ভায়েক সত্যেন্দ্ৰনাথ টেগৰে 1864 চনত চিভিল ছাৰ্ভিচ এক্সামত সফলতা কৰিছিল আৰু তেওঁ আছিল ভাৰতৰ প্ৰথমজন চিভিল ছাৰ্ভেণ্ট। সেই সময়ত IAS নকৈ ICS কৈছিল, অৰ্থাৎ ইণ্ডিয়ান চিভিল ছাৰ্ভিচ। পিছলৈ ইয়াৰ নাম IASলৈ পৰিৱৰ্তিত হয়। তো আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিলোঁ যে IAS কি হয়, IAS অফিচাৰৰ কাম কি আৰু ইয়াৰ আৰম্ভণি কিয় হৈছিল। এই কেইটামান আছিল IASৰ বিষয়ে জানিবলগীয়া গুৰুত্বপূৰ্ণ কথা। আশা কৰোঁ এই ভিডিঅ'টো আপোনাৰ কাৰণে প্ৰয়োজনীয় আছিল। যদি এই ভিডিঅ'টোৰ পৰা কিবা অলপ হ'লেও জানিব পাৰিছে, দেন লাইক কমেণ্ট কৰি দিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি দিব। ধন্যবাদ। জয় আই অসম।